হস্তিনাপুৰলৈ গুচি গ'ল। যোৱাৰ সময়ত তেখেতে মোক কৈ থৈ গৈছিল, তেখেতে হেনো পৰিয়ালবৰ্গৰ লগত আলোচনা কৰি আমাক আহি এই পাতালপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাব। কিন্তু বাছা, তেখেতে আজিলৈকে আমাৰ কোনো খবৰ ল'ব অহা নাই। এই মুহূৰ্তত মই যদি তেখেতক দেখা পাওঁ, তেখেতক মই ধৰিব নোৱাৰিম, চিনিব নোৱাৰিম। কিয়নো ইমান বছৰ তেখেতক মই দেখা পোৱা নাই। তেখেতৰ মুখৰ আকৃতিটো, দেহৰ অৱয়ব মই সকলো পাহৰি পেলাইছোঁ। কিন্তু তেখেতক চিনি পোৱা এটা সহজ উপায় আছে। গণকে কোৱা মতে তোৰ দৰে ডাঙৰ বিহেৰু কিহৰ কোনেই নহ'ব। কিন্তু বাছা, এই যাৰ হাতত বাছা তই ও হবি পৰা সেইদৰে তোৰ পিতৃ হ'ব জানিম নিশ্চয়। এই অপ্ৰহাস্য কৰি গিৰা মানে ও হাঁহি মেলা গিৰা আৰু এইফালে ও কুৰুক্ষেত্ৰৰ ধৰি কুৰুক্ষেত্ৰত ৰণত ধৰি ও বাজি যেতিয়া পাণ্ডৱৰ হাতত কৌৰৱসকল নিধন হৈ গ'ল, তেতিয়া যুধিষ্ঠিৰ একছত্ৰী ৰজা হ'ল। সেই হস্তিনা আৰু যুদ্ধৰ অন্তত ধৰ্ম যুধিষ্ঠিৰে যজ্ঞ মহা ধুমধামেৰে পঞ্চপাণ্ডৱে মহাযজ্ঞৰ আয়োজন কৰি দিলে। আৰু সেই যজ্ঞৰ নিয়ম এনেকুৱা আছিল, যজ্ঞস্থলীৰ পৰা এটা ঘোঁৰা এৰি দিব লাগে। ঘোঁৰাটোৱে স্বৰ্গ মধ্য পাতাল ত্ৰিভুৱন ভ্ৰমণ কৰি নিখুঁতভাৱে যজ্ঞস্থলীলৈ উভতি আহি পাব লাগিব। আৰু তেতিয়াহে যজ্ঞ সুকলমে সমাপন হোৱা বুলি ঘোষণা কৰা হয়। নিজৰ নিজৰ কামবিলাক কৰি আছ, কৰ্মত গাফিলতি নাই, পাল্লা মৰাৰ সুন্দৰ সুবিধা পাইছা, সুন্দৰ পাল্লা মৰাৰ সুবিধা পাইছা। এতিয়া কথা হ'ল তই নিজৰ নিজৰ কামত গাফিলতি নাই। ভীমৰ আজি কৰ্তব্য কি হ'ব? ভীমে এটা কাম কৰ। ভীমে মানে এখন এই দূৰৰ মনুষ্যবিলাকে দেখাৰ লগে লগে চিনি পাব লাগিব। তই এখন পত্ৰত তাত লিখি দে যে এইটো পাণ্ডৱৰ যজ্ঞৰ ঘোঁৰা। এনেকে লিখিব পাৰিবিনে? দাদা দাদা পাণ্ডৱৰ যজ্ঞৰ সেই কপালতৰ ঘোঁৰাই কৰ ভীমখেনে ও পত্ৰ লিখি। আৰু সেই ঘোঁৰাটোৰ পাছে পাছে প্ৰভু কৃষ্ণ আৰু ধনঞ্জয়। এই স্বৰ্গ আৰু মধ্য ঘোঁৰা ও প্ৰৱেশ সকলো
গৈছো দিয়া স্বৰ্গ আৰু মধ্য নিৰাপদে ঘূৰা পাৰ হৈ আহি এই পাতালপুৰ পাইছে আৰু পাতালত এই ঘোঁৰা বন্দী কৰা হবার ইমান সাহস হৈ গ'ল মই বুজি পাইছো ভাই তহঁতে মোক চিনি পোৱা নাই অ ভাই মই ভালে ভালে কৈছো ঘোঁৰাটোক এৰি দে মই লৈ যাব লাগে কি নিদিওঁ এই ভাই মই কৈ আছো যে ঘোঁৰাটোক এৰি দে মই লৈ যাব লাগে হয় ভাই মোৰ খংটো বেয়া ভাই খং উঠাই নগ'লি ভাই ঘোঁৰাটো এৰি দিলে মই লৈ যাব লাগে এৰি দে এৰি দে এৰি দে ও লাগিলে Oh